আগ্ৰামাইটো যোৱাবাৰো কৈছিলে যোৱাবাৰ তেখেতেতো প্ৰত্যেক মাহতে প্ৰত্যেক সপ্তাহতে চৰকাৰ গঠন কৰে কিন্তু আমি 5 বছৰৰ বাজেট সেশন কৰি পেলালো আৰু তেখেতে নিজে লাজ কৰি ভয় কৰি এসেম্বলিতো নাহিল আগ্ৰামা মহিলাৰ ইমান পলায়নবাদী মানুহ ইহঁতৰ ওয়াৰ্কাৰবিলাক তাক টাইগাৰ বুলি কৈ থাকে তাতে কোনো মাৰামাৰি নহয় তেখেতসকলে প্ৰথম দিন আহি এসেম্বলিত চলাতলা খুলিলে দাদাগিৰি কৰিলে আমিতো বহুত সুন্দৰকৈ 5 বছৰ এসেম্বলি চলাই আছো এই এসেম্বলিতে আগ্ৰামা মহিলাৰ ডাঙৰ আহিবলৈ সাহস নাই এসেম্বলিত আহি দুটা কথা ক'বলৈ যাৰ সাহস নাই তাৰ এমচিএলএ হোৱাৰ যোগ্য আছে জানো এনেকুৱা এমচিএলএ পাই পেলাই ৰাইজে কি কৰিব এইকাৰণে দেৱাৰগাঁৱৰ ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে আগ্ৰামা মহিলাৰীক আৰু কোনো কাৰণতে তাতে ইলেকশ্যনত নিজিকায় ইউপিপিএলে যাকে দিয়ক সেইটোকে দেৱাৰগাঁৱৰ সমষ্টি ৰাইজে জয়যুক্ত কৰাব আগ্ৰামাইটো যোৱাবাৰো কৈছিলে যোৱাবাৰ তেখেতেতো প্ৰত্যেক মাহতে প্ৰত্যেক সপ্তাহতে চৰকাৰ গঠন কৰে কিন্তু আমি 5 বছৰৰ বাজেট সেশন কৰি পেলালো আৰু তেখেতে নিজে লাজ কৰি ভয় কৰি এসেম্বলিতো নাহিল আগ্ৰামা মহিলাৰ ইমান পলায়নবাদী মানুহ ইহঁতৰ ওয়াৰ্কাৰবিলাক তাক টাইগাৰ বুলি কৈ থাকে তাতে কোনো মাৰামাৰি নহয় তেখেতসকলে প্ৰথম দিন আহি এসেম্বলিত চলাতলা খুলিলে দাদাগিৰি কৰিলে আমিতো বহুত সুন্দৰকৈ 5 বছৰ এসেম্বলি চলাই আছো এই এসেম্বলিতে আগ্ৰামা মহিলাৰ ডাঙৰ আহিবলৈ সাহস নাই এসেম্বলিত আহি দুটা কথা ক'বলৈ যাৰ সাহস নাই তাৰ এমচিএলএ হোৱাৰ যোগ্য আছে জানো এনেকুৱা এমচিএলএ পাই পেলাই ৰাইজে কি কৰিব এইকাৰণে দেৱাৰগাঁৱৰ ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে আগ্ৰামা মহিলাৰীক আৰু কোনো কাৰণতে তাতে ইলেকশ্যনত নিজিকায় ইউপিপিএলে যাকে দিয়ক সেইটোকে দেৱাৰগাঁৱৰ সমষ্টি ৰাইজে জয়যুক্ত কৰাব স্যার আজিৰ এই সরকারি যে কাৰ্যসূচী যেহেতু আপোনালোকৰ বিজেপিৰ লগত মিত্ৰতা আছে কিন্তু বিজেপিৰ আজি কোনো ধৰণৰ লিডাৰক বা স্থানীয় বিধায়কজনকো দিবলৈ নাই এটা যিটো মেছেজ সবকো মেছেজ দিয়া হৈছে তো গতিকে তেখেতসকলে ক'ৰবাত ব্যস্ত আছে হ'ব পাৰে আমিতো সবকো বিচাৰিছোঁ বিপিএফৰ বিক্ৰম দৈমাৰী নামৰ এজন সদস্য বিপিএফৰ সদস্য কৈছে যে আপোনালোকে কোনো নতুন পথৰ কোনো কাম কৰা নাই পুৰণা পথসমূহ মেৰামতি কৰিছে তেনেধৰণৰ 1600 কিলোমিটাৰ নতুন ৰাস্তা বনোৱা হৈ গ'ল 1700 স্কুল ভাল কৰা হৈ গ'ল আৰু মডেল স্কুল 120খন বনোৱা হৈ গ'ল 26 লাখ খৰচ কৰি আৰু আইৱাৰ ঘৰবিলাক হিচাপ দিছে নহয় সুবাইজাৰ সমষ্টিত 17 বছৰত 700 কৰিছিলে 600 সামথিং মই 700 বুলি কৈছোঁ সৰি 500 সামথিং মই 600 বুলি কৈছোঁ কিন্তু আমাৰ দিনত 5800 ঘৰ হৈ গ'ল সুবাইজাৰত যোৱাকালি মই দেৱাৰগাঁৱৰটো হিচাপ দি আহিছিলোঁ চ' এই হিচাপবিলাক মিটিং হ'লে আপোনালোকে পাই যাই থাকিব তাৰপিছত খুদক বিক্ৰমক কিয় ইহঁতৰ দিনত 600 হৈছিল আমাৰ দিনত কেনেকৈ 5800 ঘৰ হ'ল